সময় হ'ব আকৌ আমি ডিছকাশ্যন কৰিম পাৰ্টিচিপেশ্যন কেনেকৈ হ'ব সম্ভাৱনা আছে নেকি পাৰ্থক্য দিয়াৰ পাৰ্টিচিপেশ্যন বিভিন্ন ধৰণৰ হ'ব পাৰে কিন্তু আমি পাৰ্টিচিপেট কৰিমেই পাৰ্টিচিপেট কৰাৰ মিনিংটো কেণ্ডিডেট থিয় দিব সেইটো নহ'ব বাট ইন আদাৰ ৱে আমি পাৰ্টিচিপেট কৰিম আজি যিটো গোপন আলোচনা হ'লে এইটো বৈঠক হ'ল এই বৈঠকৰ লগত কি ক'ব আপুনি জাষ্ট আমি বি টি চিত কি হৈ আছে কি হোৱা নাই ইয়াৰ সম্পৰ্কে আমাৰ এ ডি জি পি আৰু পুলিচ অফিচাৰসকলে আমি কয়েকজনৰ মাতি পেলাই কথা পাতিছোঁ ইয়াতে মই পাৰ্টিচিপেট কৰিছোঁ বেলেগ তেনেকুৱা কংক্ৰিট পলিচি উমুক তুমুক সেইটো নাই আমি জাষ্ট চিটুৱেশ্যন শ্বেয়াৰ কৰিছোঁ ফেক এনকাউণ্টাৰ সন্দৰ্ভত আপোনাৰ মতামত কি কিহত ফেক এনকাউণ্টাৰ যিটো ফেক এনকাউণ্টাৰ বুলি কোৱা হৈ আছে বিভিন্ন দল সংগঠনৰ পৰা সেইটো গভৰ্ণমেণ্টে ইনভেষ্টিগেট কৰিব গতিকে ইয়াতে আমি গম পাম একচুৱেল ফেক্টটো কি আছিলে আপোনালোকৰ দলৰ স্থিতি কি আছে এইটো সন্দৰ্ভত দলৰ স্থিতি কেনেকুৱা দলৰ স্থিতি ইতিমধ্যে আমাৰ প্ৰেচিডেণ্ট ডাঙৰীয়া যোৱাকালি টুইটাৰৰ মাজেদি চৰকাৰক এপিল কৰিছিল যে ইয়াত হাই লেভেল ইনভেষ্টিগেশ্যন কৰিব লাগে ULB আৰু তেখেতে কিবা যদি উগ্ৰপন্থী সংগঠন গঠন হৈছিল এইটো হ'ব নালাগে আৰু কোনো ধৰণৰ বি টি চিত বা অসমত ভাইলেঞ্চ কৰিব নালাগে বুলি তেখেতে এপিল কৰিছে সেইটোৱে আমাৰ দলৰ সিদ্ধান্ত UBPLৰ জন্মৰ অন্তৰালত কোনো ৰাজনৈতিক বা কোনো অপশক্তি থাকিব পাৰে বুলি মন্তব্য কৰিছে কিছু সময় আগতে প্ৰমোদ বৰে ULB যিটো নতুন সংগঠন ৰাজনৈতিক ষড়যন্ত্ৰৰ কথা কৈছে তেনেকুৱা উগ্ৰপন্থী সংগঠন কৰি পেলাই ৰান কৰিব পাৰা মেনেজ কৰিব পাৰা আমি বি টি চিত ব্যক্তি দেখা নাই আৰু বি টি চি পাখীৰ কাৰণে আৰু বিশেষকৈ বড়োসকলৰ কাৰণে আজিৰ দিনত উগ্ৰপন্থী সংগঠন নালাগে আমি ভাইলেঞ্চ নিবিচাৰোঁ কোনোবা যদি কিবা এটা কাৰণত তেনেকুৱা কৰিছে তেখেতসকলে অতি সোনকালে ঘূৰি অহাটো সমাজে বিচাৰে হোম ডিপাৰ্টমেণ্টটো হিমন্ত বিশ্ব শৰ্মাৰ হাতত আছে মুখ্যমন্ত্ৰীৰ হাতত আছে সেই সমগ্ৰ ঘটনাত কেন্দ্ৰ হিমন্ত বিশ্ব শৰ্মাক কিবা ক'ব নেকি মই তেখেতৰ লগত আলোচনা কৰিব পৰা নাই আমাৰ হাইকমাণ্ড প্ৰেচিডেণ্ট ডাঙৰীয়া তেখেতে নিশ্চয় টাচত আছে কথা পাতি আছে নালাগে বুলি তেখেতে এপিল কৰিছে সেইটোৱে আমাৰ দলৰ সিদ্ধান্ত UBPLৰ জন্মৰ অন্তৰালত কোনো ৰাজনৈতিক বা কোনো অপশক্তি থাকিব পাৰে বুলি মন্তব্য কৰিছে কিছু সময় আগতে প্ৰমোদ বৰে ULB যিটো নতুন সংগঠন ৰাজনৈতিক ষড়যন্ত্ৰৰ কথা কৈছে তেনেকুৱা উগ্ৰপন্থী সংগঠন কৰি পেলাই ৰান কৰিব পাৰা মেনেজ কৰিব পাৰা আমি বি টি চিত ব্যক্তি দেখা নাই আৰু বি টি চি পাখীৰ কাৰণে আৰু বিশেষকৈ বড়োসকলৰ কাৰণে আজিৰ দিনত উগ্ৰপন্থী সংগঠন নালাগে আমি ভাইলেঞ্চ নিবিচাৰোঁ কোনোবা যদি কিবা এটা কাৰণত তেনেকুৱা কৰিছে তেখেতসকলে অতি সোনকালে ঘূৰি অহাটো সমাজে বিচাৰে হোম ডিপাৰ্টমেণ্টটো হিমন্ত বিশ্ব শৰ্মাৰ হাতত আছে মুখ্যমন্ত্ৰীৰ হাতত আছে সেই সমগ্ৰ ঘটনাত কেন্দ্ৰ হিমন্ত বিশ্ব শৰ্মাক কিবা ক'ব নেকি মই তেখেতৰ লগত আলোচনা কৰিব পৰা নাই আমাৰ হাইকমাণ্ড প্ৰেচিডেণ্ট ডাঙৰীয়া তেখেতে নিশ্চয় টাচত আছে কথা পাতি